নাপায় টকাৰ কাৰণে এনেকুৱা হ'ব নাপায়, এনেকুৱা বেয়া কাম কেতিয়াও কৰিব নাপায় টকাৰ কাৰণে। আজি দুপৰীয়াৰ ছবিখনে সঁচাকৈ সাজ বহালে। শ্যামকানুৰ মাতৃয়ে আজি ৮০ৰ ঊৰ্ধৰ এগৰাকী মাতৃয়ে খুপি খুপি আগবাঢ়িছে পুতেকক জেলত চাবৰ কাৰণে। তেনেকুৱা এখন ছবি চাবলৈ একেবাৰে ভাল নালাগে। আৰু সেইগৰাকী মাতৃয়ে হয়তো জীৱনত কেতিয়াও ভবা নাছিলে যে তেওঁ এইটো বয়সত এনেকৈ কোনোবা এটা ল'ৰাৰ মুখ চাবলৈ আহিব লগা হ'ব পাৰে। কাৰণ তেওঁ এগৰাকী নিজেই বহুত গুণী জ্ঞানী মহিলা, আৰু তাৰোপৰি তেওঁ গোটেইকেইটা পুত্ৰ ইমানেই সুশিক্ষিত আৰু সমাজৰ একোজন খুব গণ্যমান্য ব্যক্তি, আৰু সমাজৰ একেবাৰে উচ্চ স্থানত দখল কৰি থকা একোজন ব্যক্তি। গতিকে তাৰ মাজৰে এটা যদি ইমানেই বেয়া হয়, গতিকে মানে ক'বলৈ আৰু ভাষা নাই। ইমান দুখ লাগিছে ছবিখন দেখি। অকণমান চিন্তা কৰিব লাগে যেতিয়া এটা বেয়া কাম কৰিবলৈ যায়, নহয় জানো বাৰু? এটা বয়সত মানুহে ভুল কাম কৰে, কিন্তু এটা বয়সত মানুহ অলপ সংস্কাৰ হ'ব লাগে। যিহেতু এটা বয়সত মানুহ আৱেগিক হৈ থাকে বা মানুহৰ নিজৰ কণ্ট্ৰলৰ অধীনত নাথাকে মানুহৰ মন আৰু মগজু, তেতিয়া মানুহে আৱেগিকভাৱে যিকোনো কাম কৰি পেলায়। কিন্তু এটা বয়স হোৱাৰ পিছত মানুহ অকণমান সলনি হ'ব লাগে। সি বাৰু অকণো চিন্তা নকৰিলেনে যে মোৰ ঘৰত এগৰাকী মা আছে, মাৰ বয়স হৈছে, বা মোৰ এগৰাকী পত্নী আছে, মোৰ দুগৰাকী কন্যা সন্তান আছে, সি বাৰু অকণো চিন্তা নকৰিলেনে বাৰু? সেই মাকগৰাকী আজি কেনেকুৱা ধৰণৰ অৱস্থা হৈছে চাওকচোন। কোনো মাকে ল'ৰা ছোৱালীক কেতিয়াও বেয়া শিক্ষা নিদিয়ে, কেতিয়াও বেয়া কাম কৰিবলৈ উদগনি নজগায়। কিন্তু এতিয়া কি কৰিব মাকে? উপায় নাই যে, পেটৰ পোৱালি, কি কৰিব? উপায় নাই। আজি খুপি খুপি চাবলৈ আহিছে জেলত। নাপায়, কেতিয়াও নাপায়। ইমান দুখ দিয়াৰ তাৰ প্ৰতিফল সি পদে পদে ভুগিব লাগিব। আদালতে তাক যি শাস্তি নিদিয়ক লাগে, মাকে দিয়া যি সাও সি ভুগিবই লাগিব। তিল তিল কৰি সি মৰিব। মাকে আজি যিমান কান্দিছে, সি আজি মাকৰ মুখখন দেখি চাগে সি 10 গুণ কান্দিছে। কাৰণ মাকে তাক কেতিয়াও এনেকুৱা ধৰণৰ কাম কৰিবলৈ কেতিয়াও শিক্ষা দিয়া নাই। চাবচোন, সি আজিৰ পৰা সি মাকে মুখ দেখিলে নহয়, সি আজিৰ পৰা খাব নোৱাৰিব, শুব নোৱাৰিব। সি তিল তিলকৈ সি নিজেই নিশেষ হৈ যাব। সি ভিতৰত শৰীৰটোহে থাকিব, নিজে জ্বলি 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 শেষ হ'ব। নাপায়। মানুহক মাৰি যদি কোনোবাই যদি কিবা সন্মান আজৰিব খুজিছে, কিবা টকা ঘটিব খুজিছে, কেতিয়াও সেই টকা হজম কৰিব নোৱাৰে, কেতিয়াও সেই ক্ষমতা কেতিয়াও আহৰণ কৰিব নোৱাৰে, কেতিয়াও কোনো ইতিহাসত নাই। আমি সৰুতে এটা নীতি শিক্ষাৰ পাঠ পঢ়িছিলোঁ, শ্ৰৱণৰ পিতৃভক্তি। সেই নাটকখনত আমি পঢ়ি গম পাইছিলোঁ যে অন্ধ পিতৃ মাতৃক কেনেকৈ বৃদ্ধ বয়সত পাচি দুটাত ভৰাই নি বিভিন্ন ধৰণৰ তীৰ্থস্থান ভ্ৰমণ কৰাইছিল। এতিয়া শ্যামকানুৰ মানে আছিলে কাম সেই যে বৃদ্ধ মাতৃগৰাকীক বিভিন্ন তীৰ্থস্থানত ফুৰাবলৈ নিয়া, ভাল ধৰ্মৰ কথা আলোচনা কৰা, সেইখিনিহে হ'ব লাগিছিলে। আজি তাৰ মাকৰ অৱস্থাটো কি হ'ল? সঁচাকৈ অতি দুখ লগা ছবি, নহয় জানো বাৰু? নাপায়। নিজৰ মাকক ইমান শাস্তি দি কেতিয়াও সি আৰু জেলৰ পৰা ওলাই আহিলেও বা নাহিলেও বা যিয়ে নহওক তাৰ শাস্তি, কেতিয়াও সি এদিন এসাঁজ ভাত সি সুখেৰে খাব নোৱাৰে। বাকীটো কোটি কোটি জনতাৰতো সি কলিজাৰ আমাৰ হিয়াৰ আমঠুটো কাঢ়ি নিলেই সি কেতিয়াবা সুখ আৰু শান্তিত থাকিব পাৰিব নেকি? মই আজি মাকগৰাকীক দেখি ইমান দুখ লাগিছে নহয়। নাপায়। মাকক সেইকুৰা সি জ্বলাজুই দিয়া নাই জানো? এনেকুৱা কুলাংগাৰ পুত্ৰ হ'ব লাগেনে? এনেকুৱা মানে ভগৱানে আৰু কোনো মাকক এনেকুৱা ধৰণৰ পুত্ৰ নিদিয়ক যে ইমান বেয়া কাম কৰিব পাৰে। এখন দেশৰ এটা জাতিৰ হিয়াৰ আমঠু নি সি মাৰি পেলাব পাৰিছে, বা যিয়ে নহওক সেইটো সৈতেতো সাঙুৰ খাইছে বেয়া কাম কৰিছে বুলি। গতিকে বহুত দুখ লগা। সেই মাকগৰাকীৰ আজি জেললৈ অহা ছবিখন চাই ইমান দুখ লাগিছে নহয়, মানে মোৰ দেখি চকু পানী ওলাই গৈছে সঁচাকৈ। মানে মাক যে তথাপিও চাবলৈ আহিছে, দেখিছেনে? এতিয়া কি কৰিব? সেইকাৰণে এটা বয়সত আচলতে কিছুমান কথা ভবা উচিত।
মানুহ সলনি হোৱা উচিত সময় অনুপাতে কিন্তু যদি বেয়া কাম কৰে বেয়া কামৰ ফল মানে বেয়া আৰু ভাল কামৰ ফল ভাল আৰু প্ৰত্যেক মাতৃয়ে মানে নিজৰ সন্তানে কৰা ভাল আৰু ভাল কামৰ মানে যিখিনি মানে আশীৰ্বাদ সেইখিনি পায় আৰু যিখিনি বেয়া কাম কৰে তাৰ যিখিনি অপবাদ এই গোটেইখিনি মূৰ পাতি ল'বলৈ সকলো সময়তে সাজু হৈ থাকিব লগা হয়। মাক যে কি কৰিব উপায় নাই।